যেটো নতুন কমিটিৰ আজি ব্লক কমিটিৰ 11 নং বাওকংগ্ৰী সমষ্টিৰ ব্লক কমিটিৰ কমিটিটো গঠন হ'ল আৰু কমিটিৰ শপত গ্ৰহণ হ'ল। গতিকে আমি জানো এই নতুন পাৰ্টি মানে 11 নং বাওকংগ্ৰী সমষ্টি প্ৰায়বোৰ ইউপিএফত থকা আৰু বিপিএফত থকা সিহঁতৰ দুৰ্নীতি কূটনীতি সবে গম পায়। যেনেকুৱা মানুহ আমাৰ নতুন কমিটিলৈ প্ৰায় অঞ্চলত 80% মানুহ আমাৰ পাৰ্টিত যোগদান কৰি আছে আৰু আহি আছে, আৰু কিছুমানে যদি নোহোৱা আছে পুছকাছ কৰি আছে ইলেকশ্যন আগতে আহি যাব। আমাৰ কোনো টেনশ্যন নাই। তো ইলেকশ্যন আমাৰ পাৰ্টিটো বহুত হেপী। ৰাইজে কিয় ভোট দিব আপোনালোকক? আমাক ভোট দিব আমাৰ যিটো নতুন দলটো, আমাৰ নতুন দলৰ নীতি নিয়ম চাইহে ভোট দিব। আমাৰ এই দুৰ্নীতি কূটনীতি মানে যাতে আমাৰ দলত নাই, সেইকাৰণে আমাক ভোট দিব। ইউপিপিএল দল কাম কৰিব পৰা নাই নেকি? যিহেতু একো কাম কৰিব পৰা নাই ইউপিপিএল দল। আমাৰ 11 নং বাওকংগ্ৰী সমষ্টিৰ ৰাস্তা যাবই নোৱাৰিব। কিন্তু আগৰ যিখিনি ৰাস্তা বনোৱা আছিল পুৰা ভাঙি গৈছে। গাড়ী গ'লে গাড়ী টাইম পামচাৰ হৈ যায়, চাইকেল গ'লে আৰু চাইকেলৰ ৰিংটো বেয়া হৈ যায়। গতিকে ইউপিপিএলৰ মানুহ ভোট নিদিয়ে, ইউপিপিএলৰ মানুহ ভোট নিদিয়ে। আৰু ইউপিপিএলৰ মানুহ যিমান মানুহ আছে চব নতুন পাৰ্টিলৈ আহি আছে, এই পাৰ্টিলৈ আহি আছে। ময়ো আগতে ইউপিপিএল দলত আছিলোঁ, এতিয়া ময়ো মানে এই অল্টাৰনেটিভ পাৰ্টিত আহি পেলাই যোগদান কৰি অল্টাৰনেটিভ পাৰ্টিৰ কাম কৰি আছোঁ। মই 11 নং বাওকংগ্ৰী সমষ্টিৰ ব্লক কমিটিৰ ছেক্ৰেটাৰী হিচাপে মই কাম কৰি আছোঁ। প্ৰাৰ্থী হিচাপে কোন আহিব? উদাংশী বাইদেউ আহিব। मा मा थांखिखौ लानानै नोंथांमोना रायजोनि सिगाङाव बुंदों? পোনপ্ৰথমে ৰেডিঅ'খন নমস্কাৰ জনাইছোঁ। কাৰণ আজি আমাৰ এপিপি দলীয় এপ্ৰিল 2 তাৰিখত জন্ম হোৱা। আজি আমাৰ ছিষ্টেম যিহেতু আজি আমাৰ ব্লক শপত গ্ৰহণ হৈছে, তো ইয়াত নিশ্চয় আপোনালোকে জানে যে বহুত মানুহ হৈছে। আজি আমি এটা নতুন আজি আমাৰ BTCত 2টা সক্ৰিয় ৰুলিং চৰকাৰ আছে। আজি এপিপি চৰকাৰ কেলে হ'লে সেইটো আমাৰ জনসাধাৰণে জানে ভালকৈ। সেইটোৰ কাৰণে আজি অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড যিটো নতুন সংগঠন ওলাইছে আমাৰ এই পলিটিকেলত এতিয়া আমি দেখিবলৈ পাইছোঁ যে জনসাধাৰণে বহুত মানে জাক জমক বলে বলে আহি এপিপিত যোগদান কৰি আছে। আমিও আজি ইউপিপিএলৰ জইণ্ট কনভেনৰ আছিলোঁ, কিন্তু আজি ময়ো বাধ্যতাত এপিপিত আহিব লগা। যেতিয়া মই ইউপিপিএলত আছিলোঁ এনেকুৱা হৈছে যে যিটো আমি প্ৰতিশ্ৰুতি দি আছোঁ জনসাধাৰণক যে সেইটো কৰিম, আৰু আমাৰ যিটো CM ছাৰ প্ৰমোদ ছাৰে কৈছিল যে মোৰ ওচৰত ভেঞ্চাৰ স্কুল এটাও নাথাকিব, চব মই প্ৰভিঞ্চিয়েলাইজ কৰিম বুলি তেখেতে প্ৰতিশ্ৰুতি দি আছে। কিন্তু এই মাষ্টৰবিলাকো আজি এপিপিত যোগদান কৰি আছে, সেইটো সঁচা কথা। এতিয়া আমি ভাবোঁ যে আমাৰ এপিপি দলক কোনোমতে বাধা দিয়া বা ৰখিব পৰা আৰু ক্ষমতা নাই। কাৰণ এতিয়া আমাৰ 11 নং বাওকংগ্ৰী ইতিমধ্যে অলৰেডি আমাৰ কেণ্ডিডেট নিয়োগ কৰা হ'ল। শ্ৰীমতী উদাংশী নাৰ্জাৰী ডাঙৰীয়ানী এখেতক অলৰেডি কেণ্ডিডেট হিচাপত আজি আমি গাঁৱে ভূঞে নিৰ্বাচন চলাই আছে। ইতিমধ্যে আমাৰ ব্লক কমিটি অলৰেডি হ'ল, ডিষ্ট্ৰিক্ট কমিটি অলৰেডি হ'ল, কেন্দ্ৰীয় কমিটি অলৰেডি হৈ গ'ল। এতিয়া আমাৰ যিটো এপিপি দলীয় সেইটো মানে ক'ব লাগিব যে একদম 100ৰ 100 আজি জিকাত আছে। সেইটো কথা সঁচাই কথা। চাওক আপোনালোকে পাব্লিকৰ অপিনিয়নবিলাক লওক, গাঁৱে গাঁৱে গৈ পেলাই কেনেকুৱা লাগে, কেনেকৈ কয় পাব্লিকে, কেনেকুৱা ছাপৰ্ট আছে এপিপিৰ লগত। একদম আপোনালোকে আমি এইটোৱেই কওঁ যে এপিপি বাওকংগ্ৰী এৰিয়া ৱেষ্টক এইবাৰ কাৰণে যিহেতু ষ্ট্ৰং BPF আৰু UPPL পাৰ্টি আছে, কেনেকৈ যুঁজিব পাৰিব বুলি ভাবে আপুনি? আচ্ছা,
UPPL পাৰ্টি হৈছে পৰিৱৰ্তন চৰকাৰ, কিন্তু এখেতে জনসাধাৰণক এনেকুৱা ভলম্বন দেখাইছে যে আমি প্ৰত্যেক পৰিয়ালক আমি 1 বিঘাকৈ পাট্টা মাটি দিম বুলি প্ৰতিশ্ৰুতি লৈছে। আৰু কি কৰিছে এখেতে প্ৰত্যেকটা ঘৰৰ পৰা 500 টকাকৈ লৈছে, আজিলৈকে পাট্টা মাটি দিব পৰা নাই। তো এনেকুৱা চেল্ফ হেল্প গ্ৰুপ বুলি কৈছিল, এই গ্ৰুপবিলাকক 75,000 টকা দিম বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল। আজি এই গ্ৰুপবিলাকৰ মহিলাবিলাকে আমাৰ APPত যোগদান কৰি আছে। আৰু চাওক, এই যে BC দিছে, এটা BC দিছে, একটা ট্ৰেক্টৰ দিয়াৰ কথাও প্ৰতিশ্ৰুতি দিছে জনসাধাৰণক, আজিলৈকে এটাও ট্ৰেক্টৰ আহি পোৱা নাই। সেইটোৰ কাৰণে পাব্লিকক ইমান যে ঠগ ঠগালে, পাব্লিক ইমান বেয়া পাইছে। পাব্লিক আজি কৈছে যে আমঠেঙা বজাৰত কিমান বিক্ৰী কৰিব, এই আমঠেঙা আৰু দৰ্শকে ৰাইজে জনগণে নাখায় আৰু এনেকুৱা অৱস্থা। APP চৰকাৰ গঠন কৰিব BTCত। APP চৰকাৰ গঠন কৰিব সেইটো আশা। আৰু অলৰেডি আমাৰ বাকুংগুৰি হিচাপে আমি ক'ব লাগিব যে বাকুংগুৰিটো অলৰেডি কাটাং হৈ গ'ল, যে সেইজন জয়যুক্ত হ'ব। আচ্ছা, দনেশ্বৰ গোয়াৰী ছাৰৰ কথা মই ক'ম। দনেশ্বৰ ছাৰ বা আমাৰ BPF চৰকাৰ ইমান বেয়া নহয়, কাৰণ BPF চৰকাৰ যেতিয়ালৈকে মানে BPF চৰকাৰ যেতিয়াৰ পৰা হৈছে তেতিয়াৰ পৰা BPF চৰকাৰে জনসাধাৰণক সুবিধা দি আছে। খাছ মাটি হওক, পাহাৰীয়া মাটি হওক, জাহাৰ জংঘলে হওক, কাটি পেলাই বাগান, চাহ বাগান, ৰবাৰ বাগান বহুত খেতি কৰি আজি মানুহে উপাৰ্জন কৰি আছে, বহুত সুবিধা হৈছে। কিন্তু আজি আমি প্ৰাৰ্থীক দোষাৰোপ কৰিব নাযাওঁ, কিন্তু মানৱ হিচাপত আমাৰ বাকুংগুৰি যিটো MCLA আছিলে, এখেতে 10 বছৰ MCLA পিছত এখেতে 10 বছৰ পিছত EMO হৈছে। কিন্তু এখেতে EM হোৱাৰ পিছত এনেকুৱা দুৰ্ভাগ্যজন যে স্পষ্টহে এইটো পাইছে, মানে ডিপাৰ্টমেণ্টটো পাইছে। স্পৰ্টছ ডিপাৰ্টমেণ্ট পোৱাত স্পৰ্টতো ইমান মানে ডিপাৰ্টমেণ্টত বাজেট নাই, গতিকে অলপ তাৰ পৰাই তাৰ অলপ হৈ গৈছে। হোৱাৰ পিছত আজি যিটো আগন্তুক ইলেকশ্যন 2025 ছেপ্টেম্বৰ যিটো আহি আছে, ইয়াত কি হ'ল, এখেতৰ আজি এওঁৰ মানৱ হিচাপত যিটো মানে শৰীৰ তাৰ একদম দুৰ্বল হৈ গ'ল, বেমাৰ হয়, খোজকাঢ়িবই নোৱাৰা হৈছে মানুহজন ইমান। আজি যদি মানুহজনক আমি জয়যুক্ত কৰাই দিওঁ, গাঁৱে ভূঞে যাবই নোৱাৰা হৈছে, এনেকুৱা অৱস্থা। এই মানুহজনক কেনেকৈ আমি ভোট দি জয়যুক্ত কৰিম? সেইটো কাৰণে আমাৰ গোয়াৰী ছাৰক মই অনুৰোধ কৰোঁ যে তেখেতে হয়তো অলপ ৰিলেক্স লওক, কেৱল মানুহ নহয় আছে একদম নচলে। আপোনালোকে নিজে দেখিলে মনটো কান্দিব আপোনালোকৰ। এই বুঢ়া মানুহজন কিয় এনেকৈ মানে আকৌ আৰু পলিটিকেলত ওলাই আছে? এতিয়া আপোনালোকে নতুন কেণ্ডিডেট বিচাৰে, ৰাইজৰ কাৰণে কাম কৰিবলৈ নতুন। সেইটোৱে দেখিছে যে BPFত কোনো তেনেকুৱা ব্যৱস্থা নাই যে ভাল এটা উপায় বা তেনেকুৱা এটা মেজৰিটি বা তেনেকুৱা ব্যক্তি নাই নেকি? সেইটো পাব্লিকে অলপ অনুমান কৰিছে যে এনেকৈ কিয় হ'ব লাগে, কেণ্ডিডেট হিচাপত ভাল থাকিব লাগিছে। ওই হিচাপত আহি আজি BPFক আমি ক'ব নাযাওঁ যে BPF আজি কিয় ইমান দুৰ্বল, কিন্তু এই কেণ্ডিডেট লৈ কিছুমান মানুহ ব্যক্তিবিলাকে মানে অলপ মনটো মাৰিছে।